হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছিলোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া দেখিছে চাহ খাই আছে, মানে মাজৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মহাভৈৰৱত আমি শৰাই দিছিলোঁ সেইদিনাখন, আৰু এয়া দেখিছে প্ৰসাদ খায়ো হৈ গ'ল, ভিডিঅ' কৰিব পাহৰিলোঁ। তাৰপিছত আৰু এয়া খিচিৰি খাই আছোঁ আমি, খিচিৰি খাই আছে চাই থাকক ভিডিঅ'টো। পানী ভাগ বতৰা। আজি নিজৰাত থাকিব পৰা নাই ন। এয়া দুপৰীয়া হৈছে, খাই বৈ আমি সকলো ওলালোঁ। আৰু কিমান যে গৰম পৰিছিল সেইদিনাখন, একদম পকাত খোজ দিব নোৱাৰা হৈ আছিলে। তেওঁ এয়া আমি চাৰিওফালে ঘূৰি আছোঁ আৰু যাবলৈ হ'ল। বমা চাৰিও গৈ পেলাই আকৌ বমা আইতা চব ভিডিঅ'ত ওলাই যাব। আমি ক'ত যাম? পেটি ফুফু যাম, ফুফু যাম, ফুফু যাবা, ফুফু যাবা। আজি ছোৱালীজনী লেতেৰা লেতেৰা হৈছে। আহি পালোঁ আমি ৰুদ্ৰপথ। বহুত শুনি আছিলোঁ ৰুদ্ৰপথ, কিন্তু অহাহে হোৱা নাছিল। সেইদিনাখন আৰু গ'লোঁ, ভগৱানৰ কৃপাত দৰ্শন কৰিব পালোঁ। খুব ধুনীয়া পৰিৱেশ, গৰমত বহিবলৈ খুব ভাল ঠাই হয়। আৰু ইয়াত শিৱৰ ছবিৰ অংকন কৰি থৈছে ইয়াতে। আমি লাষ্টত, আমি সদায় চব বাৰতে লাষ্ট হৈ আছো। কেনেকে মই কামুৰিছে। পাহাৰ বগাইছে চবে। মা ফটো উঠে। ফটো শ্বুট।